1 নম্বৰ প্ৰশ্ন কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত উত্তৰ নীলাচল পাহাৰত কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত 2 নম্বৰ প্ৰশ্ন কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয় উত্তৰ 1973 চনত 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয় 3 নম্বৰ প্ৰশ্ন কিমান চনত অসম সাহিত্য সভা গঠন হৈছিল উত্তৰ 1917 চনত 1917 চনত অসম সাহিত্য সভা গঠন হৈছিল 4 নম্বৰ প্ৰশ্ন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল উত্তৰ শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল 5 নম্বৰ প্ৰশ্ন অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা 6 নম্বৰ প্ৰশ্ন অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে উত্তৰ 7খন অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে 7 নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইক সংলগ্ন কৰিছে উত্তৰ পঞ্চৰত্ন আৰু যোগীঘোপা পঞ্চৰত্ন আৰু যোগীঘোপাক নৰনাৰায়ণ সেতুৱে সংলগ্ন কৰিছে 8 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ 9 নম্বৰ প্ৰশ্ন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল উত্তৰ 1449 চনত 1449 চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 10 নম্বৰ প্ৰশ্ন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল উত্তৰ 1489 চনত 1489 চনত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল